নমস্কাৰ, মই মইনা হাজৰিকা কমলেগ্ৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমি এটা ছেটআপ কৰি আছিলোঁ, লাইভ ষ্টক ফাৰ্মিঙৰ ছেটআপ কৰি আছিলোঁ, যিহেতু আপোনালোকক আপডেট দিছিলোঁ কিমানো আগবাঢ়িলে, কিমান কি কৰিলোঁ, কিমানখিনি হ'লগৈ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। পোনপ্ৰথমতে এয়া দেখিবলৈ পাইছে, এইটো আমাৰ ছাগলী গঁৰালটো প্ৰায় সম্পূৰ্ণ হৈছে। এই গেটখন এতিয়া মই বৰ্তমান তৈয়াৰ কৰি আছোঁ। এইটো দেখিছে এনেকৈ বনাইছোঁ আৰু সৰুকৈ, অলপ সৰু মানে যথেষ্ট আৰু ধৰি লওক 20-25টা ছাগলী থাকিব পৰাকৈ। এইবিলাক দেখিছে আমি তামোল ফালি এনেকৈ লগাইছোঁ, তলতো ইয়াত তামোল ফালি লগাইছোঁ। তলত এনেদৰে বাঁহৰ খুঁটি দিয়া আছে, গছৰ মুঢ়া খুঁটিও দিয়া আছে, আৰু এফালে আছে আৰু ধৰি লওক কেতিয়াবা ৰেষ্ট কৰিবলগীয়া হ'ব পাৰে বা যিকোনো দানা চানা ইয়াতে ৰাখিবলৈ এইটো দানা ঘৰ এটা বনাইছোঁ সৰুকৈ। আৰু তাৰপিছত আমি মেইন জেগালৈ আহোঁ। এইটো আমি ইয়াত কেনেকৈ হেৰি কৰিছোঁ এইটোলৈ আহোঁ। সৰুকৈ কুঁৱা এটাও আছে, আনফালে দেখিছে এইফালে এখন গেট, এফালে এখন দৰ্জা আছে আৰু আনফালে এখন এফালে দৰ্জা আছে। আৰু এইডোখৰত দেখিছে একদম যিটো পিয়'ৰ লোকেল, ধৰি লওক আমাৰ ঘৰুৱা লোকেলটো মাকসহ মানে ধৰি লওক এই এৰিয়াখনত ৰখা হ'ব। তাৰপিছত যিটো আমি মানে এতিয়া পোৱালি বৰ্তমান আনিম কেইদিনমানৰ ভিতৰতে, এইকেইদিনতে পোৱালি আমি এইটোত ৰখা হ'ব। ইয়াত মানে লোকেলখিনি এইটোৰ ভিতৰত ৰখা হ'ব। আৰু এইফালে দেখিছে এইটো বৰ্ডিং এৰিয়া, ইয়াতে প্ৰায় 100 কেপাচিটি, এফালে 50 আৰু সেইফালে 50 কেপাচিটিৰ বৰ্ডিং এৰিয়া তৈয়াৰ কৰা হৈছে। আৰু ইয়াতে আমি বাল্বৰ হোল্ডাৰ ইয়াত লগাই থোৱা আছে, দুটা বাল্ব আছে আৰু এটা বগা বাল্ব লগোৱা হৈছে। প্ৰত্যেকটোতে দুটা বাল্ব আছে। ধৰি লওক কাৰেণ্ট গুচি গ'লে বগাটো ইনভাৰ্টাৰত জ্বলোৱা হ'ব আৰু অন্যথা এইটো ইনভাৰ্টাৰতে জ্বলোৱা হ'ব, ধৰি লওক কাৰেণ্ট গ'লে। আৰু সেইফালে দেখিছে আমি এনেকুৱা ধৰণৰ মানে প্লাষ্টিকৰ হেৰি লগা হৈছে, এইটো তামোল লগোৱা হৈছে। এইফালে এইটো এৰিয়া আচলতে কয়লাৰৰ কাৰণে ৰখা হৈছে। এই এৰিয়াখনত কয়লাৰ ৰাখিম, এতিয়া পোনপ্ৰথমবাৰৰ বাবে কয়লাৰ এইখিনিতে ৰাখিম। আৰু ইফালে যিহেতু ইফাললৈ আগফাললৈ আমি আগত কোম্পানীৰ এটা ঘৰ বনাম বুলি ভাবিছোঁ, ডাঙৰকৈ কোম্পানীৰ ব্ৰইলাৰ পুহিম বুলি ভাবিছোঁ। এইখিনি এৰিয়াতে ধৰি লওক এইখিনি এৰিয়াত, আৰু ইফালে সম্পূৰ্ণ 8 ফুটকৈ মানে নেটখন মৰা হৈছে। ধৰি লওক অকণমান ওচৰৰ দেখুৱাই দিওঁ আপোনালোকক। তাৰপিছত মেইন গেটখন এইফালে বাৰীৰ মাজেদি অনা হৈছে, এইফালে ওচৰতে ঘৰ আছে। এইটো যিহেতু এইফালে জংঘল, আগলৈ জংঘল আছে যিহেতু, সেইটো মানে এখন নেটে মৰা হৈছে। আৰু এইফালে আনফালে ধৰি লওক মুৰ্গী উৰি যাব নোৱাৰাকৈ আমি 8 ফুটকৈ নেট মৰা হৈছে। দেখিছে ভাল কোৱালিটিৰ নেট দেখিছে। এইটো এনেকৈ খুঁটাবিলাক, তামোল গছৰ খুঁটাবিলাক আমি লগাই দিছোঁ আৰু ধুনীয়াকৈ এনেকৈ মৰা হৈছে। সম্পূৰ্ণটো এৰিয়াটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ। এনেকৈ আমি বন্ধুসকল ছেটআপটো কৰি আছোঁ। আৰু এতিয়া ধৰি লওক 90% মান কাম সম্পূৰ্ণ হৈছে। মানে ধৰি লওক আমাৰ এতিয়া ব্ৰইলাৰ যিখিনি পোৱালিখিনি সেইখিনি আমি ভৰাব পৰা হৈছে, অৰ্ডাৰ দিয়া আছে। এইকেইদিনতে ভিতৰতে আহি যাব। আৰু ছাগলী গঁৰাল তৈয়াৰ হৈছে। বৰ্তমান আমি ছাগলী ইমান পোৱা নাই, বিচাৰি পোৱা নাই, যিহেতু এতিয়া বাৰিষা আহি আছে। বাৰিষাৰ কাৰণে দুদিনমান ৰৈ দিছোঁ অকণমান। ঘৰ চৰ আমাৰ ৰেডি আছে। এতিয়া 2-3জনীমান পাইছোঁ, সেইকেইজনীকে আনি পিনে এতিয়া ৰখা হ'ব। আৰু লাহে লাহে গোটাই থাকিম ছাগলী বুলি ভাবিছোঁ। আপোনালোকৰ ফালে যদি ছাগলী আছে, কাৰোবাৰ কণ্টেক্ট কৰিব আমাক। বিক্ৰী কৰিবলগীয়া যদি মাইকী ছাগলী আছে বা সৰু পাঠা হ'লেও তেনেকুৱা হ'লেও আমি ল'ম, বা খাচী পোৱালি যদি সৰু পোৱালি হয়, দাম দৰ মিলিলে আমি আপোনালোকৰ পৰা লৈ ল'ম। কাৰেণ্টৰ ব্যৱস্থা বহুত দূৰৰ পৰা কৰা হৈছে আচলতে, দেখিবলৈ পাইছে। আৰু এনেকৈ ছেটআপটো কৰিছোঁ। আৰু নাজানো কি হয়, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু নজনা কথাটো আপোনালোকে শিকাব বুলি আশা কৰিলোঁ। এনেধৰণৰ ভিডিঅ' যদি চাই থাকিব বিচাৰে, আমাৰ কমলেগ্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।